So welcome back to my YouTube channel. तो মানে আজি মানে আইফোন এটা বাই কৰিম বুলি ভাবি আছো। তো গৈ আছো মানে শক্তি তো আইফোনটো লম EMI মানে। তো মানে 50-60 হাজাৰ টকা তো বাজেট নাই ন আইফোনটো লম বুলি ভাবিছো। তো হয় নে নহয় দোকানত গৈ চাওঁ কেনেকা হ'ব কেনেকা নহ'ব একদম পুৰা ভিডিঅ'টো চাই থাকিব। তো মানে একদম আইফোনটো ল'বলৈ পুৰা একদম পুৰা ষ্টাইলত ওলাই আছো। তো ইও যাব লগতে। তো মানে একদম পুৰা বিগিত আনি আছে মানে এইটো আমাৰ ৰুমটো। তো মানে এতিয়া ৰেডি হৈ গ'লো আমি পুৰা যাবলৈ মানে আৰু বেলেগ কাম আছে সৰু সুৰা কাম দুটামান কৰি আহিম। তো মানে এইফালে একদম কাপোৰ চাপোৰ এইফালে ভগৱানৰ ফটো আমাৰ পুৰা ৰুমটোত ৰেডি আছে। তো মানে আইফোনটো কিনিবলৈ এতিয়া 50-60 হাজাৰ টকাটো বাজেট নাই। তো মানে কি কৰিম আইফোনটোত একদম EMI কৰিম বুলি ভাবিছোঁ। EMI কৰিলে মানে কেনেকুৱা হ'ব মানে প্ৰচেছটো আপোনালোকক দেখাই দিম কিমান কি লাগে মানে। তো দাদু क्या बोलते हैं आप तो क्या बोलते हैं आप बोलो तो आईफोन लेने का खुशी इतना खुशी इतनी खुशी बाप जाओ तुम अरे फैन আনিবলৈ গৈছিলো মোবাইল মানে ফাইনেলি মই মোবাইল ল'বলৈ গৈছিলো আইফোন লৈ ললো Oppo Reno 15 Pro mini তো গাইস মানে মোক মানে হেতু বাজেটত যোনটো বাজেটত ল'ব গৈছিলো হেতু বাজেটতে এটো ফোন লৈ লৈছো মানে যোনটো আইফোনত যেটো ফিউচাৰ আছে ন এটো ফোনতো ইমানটো ফিন আছে মই মানে এটো এতিয়া আনবক্সিং কৰিম আপোনালোকে চাই থাকিব মই টোটালি মানে মোবাইলটো লৈ আহিছো ৰুমত পাই গৈছো মানে আপোনালোকক মই ভিডিও কৰা নাই দেখুৱা নাই মানে দোকানত যেতিয়া খুলিছিলো মানে তেতিয়া চাইছিলো মানে বস্তুটো মোবাইলটো কেনেকুৱা আছিল কি কথা তাৰ লগতে পাইছো এটা হেডফোন ফ্ৰী মানে কি হেডফোন নাজানো এটো মজা হ'ব তো গাইস এটো ডাইৰেক্ট খুলি লৈ আছো এটো একদম এইখন চাকুৰি এতিয়া মই মানে ডাইৰেক্ট হুমাই দিছো এফালৰ পৰা এফালে হুমাই দিছো আৰু এটো কাটি দিছো তো আনবক্সিং হৈ গল Reno 15 Pro mini কা তো গাইস মানে আপোনালোকে দেখিবলৈ পাব এতিয়া ইয়াতে আছে মালটো ইয়াত মানে এটো একদম সাইডত থৈ দিছো তো ইয়াত কি আছে মানে বাকি বস্তু কিটা চাই লম তো এটো মোবাইলৰ কভাৰ এটো কভাৰ একদম পুৰা আইফোনৰ নিচিনা দেখিছে নাই তো আৰু আছে ইয়াত আছে চাৰ্জাৰ মানে এটো কিমান ভল্টৰ হয় বে এটো 100 ভল্ট নে 120 ভল্ট 200 ভল্ট 240 ভল্টৰ চাৰ্জাৰ হয় এটো তাৰ পিছত পাই গলো এডাল চাৰ্জাৰ মানে চাৰ্জাৰ কেবুল ডাল তো এইবোৰ কাম নাই এইবোৰ এডাল কেবুল ডাল ইয়াত মই এডাল এনেকে ঘেছেককে ভৰাব লাগিব ইয়াত ঘেছেককে ভৰাই আৰু চাৰ্জ কৰিব লাগিব তো ইয়াত ধুনিয়াকে এটো বস্তুটোত মানে এটো লগাই দিছে এটো সিম খুলিবলৈ লগাবলৈ তো মেইন বস্তুটো এতিয়া দেখুৱাম আপোনালোকক সব তো গাইস তুম টেনেও এখন কি আহিলে এখন এইখন Oppo এখন কিবা লাইসেন্স দিছে এখন গুটে কিবা কিবি লিখি দিছে এফাল টল ফলবা এইখন হুমাই সিমখন তো এখনত কিবা কিবি লিখি দিছে এইটো কাম নাই তো এফালে পেলাই দিলো এটো কাম নাই এফালে পেলাই দিলো তো মেইন বস্তুটো এটো মানে তুম টেনেও তো বস্তুটো এটো কেনেকুৱা লাগিছে কও তো ভালে হ'ব সাকে তো ইয়াৰ ফিউচাৰ আছে মানে বঢ়িয়া আৰু একদম ধুনিয়াকে চলি যাব 12GB RAM 200 মেগাপিক্সেল ফ্ৰন্ট কেমেৰা 200 মেগাপিক্সেল তাৰপিছত আপোনালোকক দেখুৱাই দিম মানে বাহিৰত ফটো চটো মাৰি একদম গুটেখিনি দেখুৱাই দিম তো ফাইনালি মোবাইলটো অন কৰো মানে এতিয়া এটো অন কৰি আছো তো মোৰ প্ৰথম মোবাইল আছিল এটো তাৰ আগত আছিল Vivo Y95 মানে হেদিনাখন মাৰি পিনি এৰকম দেখিছে নহয় উতে একদম পুৰা টেষ্ট ওলাই গৈছিলে তো একদম মাৰি পানি মানে ইয়া তামিলনাডুত থকাটো বহুত ডাঙৰ কথা মই ৰাস্তাত আহি থাকোতে মানে ৰাতি মানে ঠেলা মাৰি পিনি মু হেতু মোবাইল কাঢ়ি লৈ গল তো মানে ৰিসেন্টলি এটো মোবাইল কিনিব লগিয়া হ'ল তো মানে মই এটো সেটিংস বিলাক সব মিলাই লওঁ তাৰ পিছত আপোনালোকক দেখাই আছো সব হৈ আছে এতিয়া তো ইয়াৰ পৰা চাৰ্জ কৰা সিম মই অলৰেডি সিম টিম লগাই থোৱা আছে তো মানে সব কুছ হৈ গল
সব অলৰেডি ক্লিয়াৰ কৰি দিছোঁ তো মানে এইটো মোবাইলৰ একদম কেমেৰাটো কেনেকুৱা হ'ব আপোনালোকক দেখাইছোঁ তো এয়া চব ৰুমৰ ভিতৰৰ পৰা ডাইৰেক্ট এইটো কেমেৰা মানে তাৰপিছত এইটো ভিডিঅ' এনেকা তো ডাইৰেক্ট আপোনালোকক এটা ব্লগত দেখুৱাম মানে ভিডিঅ' ইয়াৰ অপো ৰেনো এইটো বস্তুটো অপো ৰেনো 15 Pro mini তো ইয়াৰ মানে ভিডিঅ' কোৱালিটি কেনেকুৱা আৰু কি হয় কেনেকুৱা হয় মানে আপোনালোকক গোটেইখিনি দেখুৱাম আজিলে ভিডিঅ'টো ইয়াতে সমাপ্ত কৰোঁ আপোনালোকে চাই যদি ভাল পাইছে কমেণ্ট কৰিব শ্বেয়াৰ কৰিব ভিডিঅ'টো আৰু এইটো চাওক মোবাইলটো মই এতিয়া ভিডিঅ' বনাবলৈ হ'লে এনেকৈ ধৰিম কেমেৰাটো বা আপোনালোকক ফ্ৰণ্ট কেমেৰা দেখুৱাই আছোঁ মানে এনেকৈ এইটো 50 মেগাপিক্সেলৰ মানে फ्रंट कैमरा है तो हेलो गाइस तो वेलकम बैक टू माय यूट्यूब चैनल में आप लोगों को स्वागत है फिर से नया ब्लॉग में आप लोगों को एने क्या हो नेकी तो माने ভাল কমিউনিকেশন নাই মানে কব না জানো তো মানে ইয়াত বহুতখিনি আছে মানে আপোনালোকক এটো বেলেগ এটা ভিডিও দেখাম ইয়া মানে কি ফিউচাৰ আছে কেনেকে আছে কিয় ফটো মাৰিলে কিমান কি হ'ব পাৰে কি হ'ব নোৱাৰে গুটেখিনি দেখাই দিম মোবাইলটো চক এবাৰ একদম কেনেকুৱা লাগিছে এটো মই ডাইৰেক্ট কেমেৰাটো অন কৰিছো আজিকালি সবে কেমেৰা কাৰণে ফোন লয় ন এইটো মোবাইল কিনো মজা পাব আপোনালোকে তো